এইজন হল হেড মিস্ত্ৰী ভালদৰে একবাৰ নিয়া তাৰপিছত এইজন হল টুপি মিস্ত্ৰী আইয়া উলুম বেয়া হৈছে ভাল করে বাই বাই ধদুৰা মিস্ত্ৰী ক'ত লুকাইছে এইটো ধদুৰা মিস্ত্ৰী মানে ধদুৰা মিস্ত্ৰী আমাৰ ইয়াক কাক কয় যি মিস্ত্ৰীৰ লগত যোগালী কয় তাকে ধদুৰা মিস্ত্ৰী কয় হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল জিতু মনি ব্লগ আজি নতুন এটা ভিডিঅ'লৈ বহুত দিনৰ পিছত আপোনালোকক স্বাগতম জনাইছোঁ ব'লক নহ'লে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ ভিডিঅ'টো ইয়াৰ পৰাই ষ্টাৰ্ট কৰিছোঁ এয়া দেখিছে অলপ ঘৰ চৰ বনি আছে এয়া এতিয়া লগত আছে আমাৰ হেড মিস্ত্ৰী টুপি মিস্ত্ৰী ধদুৰা মিস্ত্ৰী এইটো চাওক এয়া দেখা পাইছে ব'লক একদম শুবলৈও জেগা নাই খাবলৈও জেগা নাইকিয়া নিচিনা হৈ আছে এতিয়া বৰ্তমান আমাৰ এয়া চাওক এইটো হ'ব পাকঘৰ এইটো হ'ব ভাত খোৱা ঘৰ এইটোৱে আছিলে হেড মিস্ত্ৰীটো এয়া দেখা পাইছে আৰু এইটো হ'ল টুপি মিস্ত্ৰীটো অলপ তলৰ পৰা দেখাই দিছোঁ ওপৰলৈ চাওক এইটো হ'ল টুপি মিস্ত্ৰী এইটো টুপি মিস্ত্ৰী চিনিয়ে নাপায় দেখোন ৰ'দৰ পৰা এইটো টুপি মিস্ত্ৰী অলপ হাই কৈ দিয়ক হাই অঁ এয়া দেখিছে এইটো এটা ৰুম এইটোৱে আমাৰ ৰুম বৰ্তমান ইয়াত আমি শুম আৰু এইটো হ'ব প্ৰতীক ৰুম তাৰপিছত আৰু এটা ৰুম হ'ব এইটো এটা ৰুম দেখিছে বৰ্তমান বনি আছে কমপ্লিট হোৱা নাই এয়া ইয়াত ফ্ল'ৰ মাৰিবৰ কাৰণে মেটেল মাৰা হৈ আছে খাবলৈও জেগা নাই শুবলৈও জেগা নাই এনেকুৱা হৈ আছে পুৰণা ঘৰতে ভাঙি কিনে বনাই লোৱা এইটো চৌকা ইয়াতে ভাত বনাই তাৰপিছত সেয়া ধদুৰা মিস্ত্ৰীয়ে ভাত খাই আছে এয়া এইবিলাক চাওক এতিয়া জাহা তাহা থাকিব লগা হৈ আছে এনেকুৱা কৰিয়ে বৰষুণ আহিলে বতাহ আহিলে বহুত দিগদাৰ হ'ব সেইকাৰণে অলপ সোনকালে কৰি বনাব দি আছোঁ মিস্ত্ৰীবিলাকক না ন এই ন দেচোন পেটটো একবাৰ নচুৱাই দে অঁ না নচা নচা অঁ নচা অঁ অঁ এই দেখিছে সৰু ছোৱালীজনী কেনেকৈ পেট নচাই দিয়ে চব ছাইডটো একবাৰ দেখুৱাই দি আছোঁ আপোনালোকক চাই লওক তো গাইজ ভিডিঅ'টো আজিলৈ ইমানে যদিহে ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ কমেণ্ট কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব বাই